রহমতুল্লাহি ওয়া বারাকাতুহু। আশা কৰো তোমালোকে ভালে আছা, ঘৰতে আছা, সুস্থই আছা। তো যিকিনে হওক, আজি মই তোমালোকৰ অসমীয়া মাধ্যমৰ প্ৰাথমিক বা পিপি সাধাৰণ গণিতৰ চানেকি ল'বলৈ ওলাইছো। তো মই সফিয়ৰ, তো বলা যাও। ইয়াতে লিখা আছে, মই লিখি দি আছো ক্লাছ পিপি প্ৰাথমিক সাবজেক্ট সাধাৰণ গণিতৰ চানেকি। ঠিক আছে। তাৰপিছত মই ইয়াতে ডেট লিখি দিছো। আজি ডেট পৃষ্ঠা নাম দিয়া আছে, পৃষ্ঠা নাম কিমান 3 আৰু 4। মই দুটা পৃষ্ঠা তোমালোকক আজি শিকাম। এই দুটা পৃষ্ঠাত যি তোমালোকক শিকাম, তোমালোকে ঘৰত ভালদৰে প্ৰেক্টিছ কৰিবা, লিখিবা, আৰু যি হোমৱৰ্ক শেষত দিয়া হ'ব সেই হোমৱৰ্কখিনি মোৰ হোৱাটছআপ নম্বৰ মই দি দিম, সেই হোৱাটছআপ নম্বৰত পঠাই দিবা। ঠিক আছে। তো বলা আমি ষ্টাৰ্ট কৰো। তো প্ৰথমতে তোমালোকে চোৱা, তোমালোকৰ কিতাপৰ 3 নম্বৰ পৃষ্ঠা চোৱা। ইয়াতে কি দিয়া আছে যে পুনৰ অনুশীলন কৰা। তো পুনৰ অনুশীলন যে আমি কৰিম, পুনৰ অনুশীলনত কি আছে, যেনেকা 1 আছে, এটা ফুলৰ ছবি দিয়া আছে, হয় নহয়? ইয়াতে 1 দিয়া আছে, হয় নহয়? তো ইয়াতে এনেকা দিয়া আছে যে এটা ছবি দিয়া আছে, যেনেকা এইটো এটা ফুল, এইটো এটা ফুলৰ ছবি দিয়া আছে। ঠিক আছে। তো ফুলৰ ছবি দিয়া আছে, এনেকা এটা বাকচ দিয়া আছে, এনেকা বাকচ। মই বাকচটো বনাই লৈ আছো। তো বাকচৰ পিছত ইয়াতে দিয়া আছে কি 3টা ঘৰ দিয়া আছে, আকৌ 1 2 3টা। ইয়াতে বেলেগ আকৌ কিবা এটা মানে ছবি দিয়া আছে, হয় নহয়? বেলেগ সাপোজ ধৰি লও, এইটো ধৰি ললো এটা কলমৰ ছবি দিয়া আছে। এটা একটা কলমৰ ছবি দিয়া আছে। ঠিক আছে। এটা মই ধৰি ললো এটা কলম। এনেকা দিয়া আছে। এতিয়া কথাটো হল, এইটো যদি ফুল হয়, সাপোজ এইটো এটা কি ফুল হয়, হুসুকাৰ ফুল, এইটো এটা ফুল হয়। তো এটা কথা হলে, ফুল ইয়াতে যদি আছে, ফুল এটা কেইটা আছে এইটো গণিব লাগিব। আমি ইয়াৰ আগতে নিশ্চয় তোমালোকে যেতিয়া অংকুৰত আছিল, তোমালোকে গণিবলৈ পাইছা 1 2 3 4 5 6 7 8 9 10। এই সংখ্যাবিলাক তোমালোকে নিশ্চয় পাইছা। তো এইবিলাক পুনৰাই কোৱাৰ মোৰ কোনো প্ৰয়োজন নাই, হয়নে নহয়? তো মই ডাইৰেক্ট মই ইয়াতে আহি আছো যে এটা ফুল আছে, এই ফুলটো কেইটা আছে ইয়াতে, এইটো আমাক গণিব লাগিব, গণনা কৰিব লাগিব। যদি আমি গণনা কৰিবলৈ সক্ষম হওঁ, তেতিয়াহ'লে কিন্তু আমি যি মানে আমাৰ অনুশীলনত কি দি আছে সেইটো কৰিবলৈ সক্ষম হ'ম। তো ইয়াতে কিতাপত তোমালোকৰ দি আছে এনেকৈ অসমীয়া 1 লিখা আছে, হয় নহয়? তাৰ মানে এইটো বুজাইছে যে এটা ফুল, এটা ছবি দিয়া আছে, তাৰ মানে ইয়াতে 1, হয়নে নহয়? তাৰ পিছত আৰু দুটা বাক্য আছে, এনেকা দুটা বাক্য আছে নহয়, এটা দুটা। তোমালোকৰ কিতাপত ইয়াতে চাবা, ইয়াতে দিয়া আছে এটা দুটা, এনেকা দুটা খালী বাকচ দিয়া আছে। তে খালী বাকচ দুটা তোমালোকে পুৰাব লাগিব। যেনেকৈ ইয়াতে যদি মই এটা তোমালোকৰ কিতাপত নহয়, এইটো বেলেগ ছবি মই দিছো, এটা কলমৰ ছবি দিছো। এইটো কি এটা সাপোজ কলম, কলমৰ ছবি দিছো। তো এটা কলম কেইটা আছে, এটা দুটা। তো ইয়াতে কি হ'ব, আলটিমেটলি 2 আহি যাব, হয় নহয়? তো ইয়াতে এটা ফুল কাৰণে 1 আহি গ'ল, দুটা কলমৰ কাৰণে 2 আহি গ'ল, হয় নহয়? তো 2 যদি আহি গ'ল, ইয়াতে খালী বক্স দুটা যে আছে, খালী বাকচ দুটাকে যে আছে, সেইটো আমি নিজে হাতেৰে ফিল আপ কৰিম, পূৰণ কৰিম। কেনেকৈ পূৰণ কৰিম তোমালোকে চোৱা। 1 আছে, 1 চাই তোমালোকে কিতাপত কাঠ পেন্সিলেৰে এনেকৈ 1 লিখি দিবা। এটা ফিল আপ হৈ গ'ল। আৰু এটা ঘৰ আছে, এই ঘৰতো সফালে আকৌ 1 এনেকৈ লিখি দিবা। এইটো ফিল আপ হৈ গ'ল। তাৰপিছত তোমালোকে কলম ইয়াতে চাপোজ দি আছে দুটা, তোমালোকৰ কিতাপত মেকুৰীৰ ছবি দিয়া আছে দুটা, হয় নে নহয়? তো ইয়াতে মই মেকুৰীটো আঁকিব নোৱাৰো, অসুবিধা হয়, সেইকাৰণে কলমৰ ছবি দিছো। ঠিক আছে। আপোনালোক শিকিব লাগে। তো ইয়াতে কেইটা কলম আছে, এটা দুটা, ইয়াতে 2 দিয়া আছে। এই 2টো চাই কিনি আমি ইয়াতে 2 লিখিম, 2 লিখি দিছো। সেম তেনেকা নেক্সট যে বাকচটো আছে, এইটোত আমি এনেকাকৈ 2টো দি দিম। তো দিয়াৰ পিছত ফুল ফিল আপ হৈ গ'ল। হোৱাৰ পিছত তেনেকা 3 নম্বৰত উটৰ ছবি দিয়া আছে। উট কেইটা আছে, 3টা, হয় নহয়? ইয়াতে তোমালোকে চোৱা, উটৰ ছবি দিয়া আছে 1 2 3টা, ইয়াতে 3 দিয়া আছে। 3 ইয়াতে এবাৰ লিখিবা, ইয়াতে এবাৰ লিখিবা, হৈ গ'ল। এনেকৈ 4 ইয়াতে সিংহৰ ছবি দিয়া আছে, 5 হাতীৰ ছবি, 6 হৰিণা, 7 কি কয় বলদ গৰু, হয় নহয়? 7 শিয়াল বা হেৰি আছে, কুকুৰা আছে 9 নম্বৰ। এনেকাকৈ যিবিলাক দিয়া আছে ছবিবিলাক তোমালোকে গণনা কৰিবা, আৰু শেষত সংখ্যাটো দিয়া আছে, সংখ্যাটো চাই সোঁফালে থকা দুটা বাকচ তোমালোকে পূৰণ কৰিবা, নিজ হাতে কৰিবা। তাৰপিছত তোমালোকে 4 নম্বৰ পৃষ্ঠাত চোৱা, কি দিয়া আছে যে কাঠিৰ সহায়ত গণনা শিক আহা। তো আমি কাঠিৰ সহায়ত কেনেকৈ গণনা কৰিম, এই বস্তুটো তোমালোকক মই দেখাবলৈ চেষ্টা কৰিম। ইয়াতে মই কাঠি লৈ আনিছো। ইয়াতে চোৱা, ইয়াতে মোৰ হাতত বহুত কাঠি আছে। ইয়াতে মোৰ হাতত
বহুত কেইটা কাঠি আছে তো এই কাঠিবিলাক যদি আমি তোমালোকক দেখাবলৈ যাওঁ যেনেকা ইয়াতে কি আছে প্ৰতি মুঠত 10টা কৈ আছে যেনেকা ইয়াতে এক মানে ইয়াতে এক আছে হয় নহয় এটা কাঠি আছে মানে একদম এটা কাঠি ললে এক হৈ যাব তেতিয়া মই দুটা কাঠি লম এনেকা কৈ মই দুটা লম দুটা ললে দুই হৈ যাব যেতিয়া মই তিনিটা লম এনেকা কৈ মই তিনিটা লৈছো ইয়াতে মই কেইটা কাঠি লৈছো ইয়াতে তিনিটা ইয়াতে তিনিটা কাঠি লৈছো তিনি হ'ব এনেকুৱা কৰি কৰি সদৌ হেকত কি আছে 10টা কাঠি আছে এনেকুৱা এটা এটা কৰি কৰি মোটামুটি মই এনেকা কৰি এনেকা 10টা কাঠি ললো এনেকা 10টা কাঠি লোৱাৰ পিছত এনেকা এটা বান্ডিল বনাই দিছো ইয়াতে মই ৰবৰেৰে হেৰি কৰি লৈছো এটা থোপ বনাইছো এই এনেকা থোপ এটা বনাইছো এটো 10টা কাঠি হৈ গৈছে হয় নহয় তো এইখিনিয়ে তো মই আশা কৰো তোমালোকক যিমানখিনি মই শিকাবলৈ চেষ্টা কৰিছো তোমালোকে বুজিব পাৰিছা আজি মই বিশেষ সময় একো নলওঁ আজি ইমানতে মোৰ ক্লাছ মই সামৰণি মাৰিছো ধন্যবাদ ঘৰত থাকা সুস্থ থাকা